নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক অসম স্বাস্থ্য বিভাগৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ২০টাতকৈ অধিক বিজ্ঞানৰ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ আৰু যি প্ৰশ্ন আগন্তুক পৰীক্ষাৰ বাবে পূৰ্ণ সম্ভাৱনা থকা, গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হাড়ৰ মজ্জাত ৰক্তকণিকা গঠন হোৱাক কি বোলা হয়? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন খ, ৰক্ত সৃষ্টি। অৰ্থাৎ হাড়ৰ মজ্জাত ৰক্তকণিকা গঠন হোৱাক ৰক্ত সৃষ্টি বোলা হয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো হৈছে ফ্লুorescent লেম্পত চক ব্যৱহাৰ কৰা মূল উদ্দেশ্য কি? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, বিদ্যুৎ প্ৰবাহৰ প্ৰবাহ হ্ৰাস কৰা। অৰ্থাৎ ফ্লুorescent লেম্পত চক ব্যৱহাৰ কৰা মূল উদ্দেশ্য হৈছে বৈদ্যুতিক প্ৰবাহৰ প্ৰভাৱ কম কৰিবলৈ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চাওঁ, যদি কোনো মৌলৰ পাৰমাণৱিক সংখ্যা একেই কিন্তু পাৰমাণৱিক ওজন বেলেগ বেলেগ হয় তেন্তে সেই মৌলটোক কি বুলি কোৱা হয়? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, আইচোটপ। অৰ্থাৎ যদি কোনো মৌলৰ পাৰমাণৱিক সংখ্যা একে কিন্তু পাৰমাণৱিক ওজন বেলেগ বেলেগ হয় তেন্তে সেই মৌলটোক আইচোটপ বুলি কোৱা হয়। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চাওঁ, তেজস্ক্ৰিয়তাৰ সময়ত তলৰ কোনটো ৰশ্মি নিৰ্গত নহয়? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, কেথড ৰশ্মি। অৰ্থাৎ তেজস্ক্ৰিয়াৰ সময়ত কেথড ৰশ্মি নিৰ্গত নহয়। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ কোন অংশত পিটুইটাৰী গ্ৰন্থি অৱস্থিত? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, মগজু। অৰ্থাৎ মানুহৰ শৰীৰৰ মগজু অংশত পিটুইটাৰী গ্ৰন্থি অৱস্থিত। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ আনুমানিক কিমান? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, 0.03%। অৰ্থাৎ আমাৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ আনুমানিক 0.03%। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চাওঁ, তলৰ কোনটো গেছে চূণৰ পানীক গাখীৰৰ দৰে কৰি তোলে? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, কাৰ্বন ডাই অক্সাইড। অৰ্থাৎ কাৰ্বন ডাই অক্সাইড গেছেই চূণৰ পানীক গাখীৰৰ দৰে কৰি তোলে। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো চাওঁ, অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, ক আৰু খ দুয়োটাই শুদ্ধ উত্তৰ হ'ব। অৰ্থাৎ অক্সিজেন প্ৰিষ্টলি আৰু কল চিলিয়ে আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো উচ্চতাত অক্সিজেনৰ পৰিমাণ নগণ্য হ'ব? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, 120 কিলোমিটাৰ। অৰ্থাৎ 120 কিলোমিটাৰ উচ্চতাত অক্সিজেনৰ পৰিমাণ নগণ্য হ'ব। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ পৃথিৱীৰ বায়ুমণ্ডল কিমান অংশত ভাগ কৰা হৈছে? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, 5। অৰ্থাৎ আমাৰ পৃথিৱীৰ বায়ুমণ্ডল 5 অংশত ভাগ কৰা হৈছে। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলৰ আটাইতকৈ উষ্ণ স্তৰটো কি? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, তাপমণ্ডল। অৰ্থাৎ বায়ুমণ্ডলৰ আটাইতকৈ উষ্ণ স্তৰটো হৈছে তাপমণ্ডল। ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত উপস্থিত থকা আটাইতকৈ লঘু গেছ কোনটো? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, হাইড্ৰজেন। অৰ্থাৎ বায়ুমণ্ডলত উপস্থিত থকা আটাইতকৈ লঘু গেছটো হৈছে হাইড্ৰজেন। ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো গেছ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি বিষাক্ত গেছ? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, জয়ৰঙা ব্ৰমাইড। অৰ্থাৎ জয়ৰঙা ব্ৰমাইড গেছ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি বিষাক্ত গেছ। ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ খোলাত উপস্থিত থকা আটাইতকৈ বেছি বিৰল গেছ কোনটো? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, অংগ। অৰ্থাৎ পৃথিৱীৰ খোলাত উপস্থিত থকা আটাইতকৈ বেছি বিৰল গেছ হৈছে অংগ। ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ পৃষ্ঠত কোনটো মৌল সৰ্বাধিক পৰিমাণে পোৱা যায়? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, অক্সিজেন। অৰ্থাৎ পৃথিৱীৰ পৃষ্ঠত অক্সিজেন মৌল সৰ্বাধিক পৰিমাণে পোৱা যায়। ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ পৃথিৱীত কোনটো ধাতু সৰ্বাধিক পৰিমাণে উপস্থিত থাকে? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, এলুমিনিয়াম। অৰ্থাৎ আমাৰ পৃথিৱীত এলুমিনিয়াম ধাতু সৰ্বাধিক পৰিমাণে উপস্থিত থাকে। ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো জৈৱিক এচিড? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, অক্সালিক এচিড। অৰ্থাৎ
অক্সালিক এচিড সাধাৰণতে জৈৱিক এচিড। ইয়াৰ পিছত 18 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ মুখৰ কাষত অৱস্থিত টনচিলৰ মূল কাম কি? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, বীজাণু ধ্বংস কৰা। অৰ্থাৎ আমাৰ মুখৰ কাষত অৱস্থিত টনচিলৰ মূল কাম হৈছে বীজাণু ধ্বংস কৰা। ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো পদাৰ্থই ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউডাৰ উৎপন্ন কৰে? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, কুইকলাইম। অৰ্থাৎ কুইকলাইম পদাৰ্থই ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউডাৰ উৎপন্ন কৰে। আজিৰ অন্তিম প্ৰশ্নটো হৈছে তলৰ কোনটোৰ বয়স জানিবলৈ ৰেডিঅ' কাৰ্বন ডেটিং ব্যৱহাৰ কৰা হয়? তলত 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, জীৱাশ্মৰ। অৰ্থাৎ জীৱাশ্মৰ বয়স জানিবলৈ ৰেডিঅ' কাৰ্বন ডেটিং ব্যৱহাৰ কৰা হয়। বন্ধু বান্ধৱীসকল, আজিৰ 20টাৰ প্ৰশ্ন উত্তৰৰ ভিতৰত কোনে কিমান স্ক'ৰ কৰিলে তলত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। থ্যাংকছ ফৰ ৱাচিং।